ছাৰ এই যে সুপ্ৰভাত তাৰো এই একেই গতিয়ে হ'ল হয় চাগে কিন্তু এই সুপ্ৰভাতে এটা চান্স পাব এটা সুযোগ পাব বোলা মাৰ চাগে আমাক চাবলৈ বৰকৈ মন গৈছে সেইবাবে এইবোৰ কৰিছে আমাক চাবলৈ মা আৰু আমাৰ মাজত নাই জয় কি হ'ল বোলা ৰেডি হোৱা এতিয়া আমি নজৰ ৰাখিব লাগিব প্ৰশান্ত বৰুৱাৰ ওপৰত তেওঁ কলৈ গৈছে কি কৰিছে কাক লগ কৰিছে কি কথা পাতিছে এভৰিথিং তই নেকান্দিব পাৰি যা এই সময়খিনিত ইমানকৈ কন্দা কটা কৰি থাকিলে তোৰ সন্তানটোৰ কাৰণে বেয়া তোমালোক বৰ চিৰিয়াছ হৈ আছে যে ৰাঘৱ কি হ'ল তহঁতে একো নকওঁ যে দাদা তোমাৰ এতিয়া দায়িত্ব বাঢ়িল তুমি এতিয়া আৰু ষ্ট্ৰং হ'ব লাগিব কাৰণ দাদা এইবোৰ কি ধেমালি কৰি আছে চাওঁ মা মা হেৰি কি হৈছে আপোনাৰ বহুত সময় পৰা লক্ষ্য কৰি আছো ইয়াতে বহি কিবা ভাবি আছে বহুত ভাবিলো বুইছা এনেকুৱা হলে কথাটো বেয়া হ'ব আপুনি কি কৈ আছে মই একো বুজা নাই এতিয়া বিয়নিও নাই সেইখন ঘৰত জয়টো কামতে ব্যস্ত থাকিব ঘৰখনত থাকিব কোন মল্লিকা আৰু সেই মামীয়েকজনী আগৰ কথা বেলেগ আছে কিন্তু এতিয়া পাৰিজাতৰ লগত আন এটা জীৱন জড়িত হৈ আছে মোৰ ভয় হৈছে জয়ে ঠিকেই কৈছে সেইখন ঘৰ আমাৰ আহিবলগীয়া নাতিটোৰ বাবে উপযুক্ত নহয় সুৰক্ষিত নহয়
সঁচাকৈ বিচাৰিছে? বিচাৰিছিল, কিন্তু হঠাৎ কথাবোৰ সলনি হৈ গ'ল। বিয়নীৰ অনুপস্থিতিত এতিয়া সেইখন ঘৰৰ দায়িত্ব পাৰিজাতে ল'ব লাগিব। জয়ে জানো এতিয়া তাইক আমাৰ ঘৰত থবলৈ বিচাৰিব? মৃত্যুৰ আগমুহূৰ্তত এষাৰ কথাই বাইদেৱে কৈ গৈছিল, দুইজন ভাই ককাই ৰাম লক্ষ্মণৰ দৰে থাকিবি। হাৰ্ট এটেক হোৱাৰ কাৰণ মই মাৰিছো গৌৰী প্ৰধান।